কয়দিক লৈ আহক রোডত রাখক মই কি কৰিম এটো মোর ডিসিশন আমার ফাঁসি দিম না আমি তাক পুরাম এটো আমার ডিসিশন আমার হাতত লাগে আজি একটা ঘটনা আমি বিশ্ব হিন্দু মহাসংঘৰ পৰা আহিছো হ্যাঁ আজি একটা 10টাৰ ঘটনা মানে এনেকা ঘটনা এটো লজ্জাৰ কাৰণ আৰু ইমান সাহস এটো কামটো কৰিছে এটো মোৰ একদম টাউনত হয় এটো ৰাস্তাৰ কাম হৈ আছিল কন্ট্ৰাক্টৰটো বাহিৰৰ পৰা আহিছে আৰু যিবাৰ লেবাৰ সেবাৰ আছে এটো বাহিৰৰ পৰা আহা তো তাতে এটা মাইকী মানুহ আছে তেওঁ এডনৰ্মাল টাইপ অটিজিয়াম হ্যান্ডিক্যাপ এনেকা মাইকীটো একদম গরিব মানুহ তার ঘরতে একো মানুহ নাই দেখার কারণে এই মানুহটা একবার রেপ করিছে কৰাৰ পিছতে তেওঁ ঘৰত গৈছে ঘৰত যাৰ পৰে কৈছে মোৰ লগতে এনেকা হৈছে পিছতে কিছু মাইকী মানুহ কিছু লৰা মানুহ আহি তাগত তাৰ লগতে কৈছে যে এটো নর্মাল মানুহ কিবা হ'ব পাৰে মিছা কথা ক'ব পাৰে ঠিক নাই মোৰ লগত চল মই দেখাই দিবি তোৰ লগত কি হৈছে না হৈছে কোন মানুহটো তাৰ পিছতে তেওঁ আহাৰ পিছতে তেওঁ দেখাইছে এই মানুহবিলাক মোৰ লগতে এনেকা কৰিছে এই তেওঁ আবার তা ভৰিত ধৰিছে ধৰে আবার খুচি লৈ গৈছে ৰেপ কৰাৰ কাৰণে আপুনি ভাইটো বলক কিবা ইয়নে ইমান সাহস হ্যাঁ তাৰ পিছতে যেতিয়া পাব্লিক যেতিয়া মাৰিছে তেতিয়া কন্ট্ৰাক্টৰ ইবিলাক ভয় পাই পুলিচক থানাত ফোন কৰিছে তাৰপৰা পুলিচে তাতে জয় উঠাই লৈছে এতিয়া কি ডিমান্ড কৰি আছে মই এমান ডিমান্ড কৰিছো আমাৰ বিশ্ব হিন্দু মহাসংঘ আৰু যিমান পাব্লিক আছে আমাৰ হিন্দু মানুহবিলাক আমাৰ এটাই ডিমান্ড পুলিচ থানাৰ পৰা কয়দিক লৈ আহক রোডত রাখক মই কি কৰিম এটো মোর ডিসিশন আমার ফাঁসি দিম না আমি তাক পুরাম এটো আমার ডিসিশন আমার হাতত লাগে कोकराझार जिला से मैं विश्व हिंदू महासंघ से बोल रहा हूँ हाँ ये आज एक घटना हुआ है कोकराझार में टाउन में एक लड़की के साथ बलात्कार हुआ है वो मुस्लिम है हम मुस्लिम के विरुद्ध नहीं है लेकिन इस घटना दूसरा आजकल हो ही रहा है सरकार क्या कर रहे हैं हम हिंदू लोग तो एक चिट्ठी को मारने से हम द्विधाबोध करता है हाँ हमका हृदय ऐसा है वो लोग ऐसा क्यों करता है दिन दार का मारता है रेप करता है ऐसा क्यों करता है सरकार क्यों इसमें कोई एक्शन क्यों नहीं लेता सरकार क्यों बैठा है आप लोग नहीं करेंगे तो हमको हक दे दीजिए ना हम करेंगे लेडीज लोग हमका हक में दे दीजिए सर हमको आपके साथ हमके हाथ छोड़ के अनुरोध कर रहा हूँ आप कुछ कर दीजिए सर प्लीज कुछ करिए हम सेफ नहीं है जय श्री राम जय श्री राम।